ৰিকুৱেষ্ট টেক হেল্প চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মাৰ্চ মাহৰ 19 তাৰিখে কোনসকলে চৰকাৰী ঘৰৰ টকা লাভ কৰিব। এই লিষ্টত যদি আপোনালোকৰ নাম থাকে আপোনালোকে 19 তাৰিখে টকা লাভ কৰিব প্ৰথম কিস্তি ঘৰৰ। এই লিষ্টখন আপোনালোকে কেনেকৈ চাব সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই দিম। আৰু যদি আপোনালোকে লিষ্টখন চাব নোৱাৰে মোবাইলৰ জৰিয়তে আপোনালোকে কমেণ্ট কৰিব। আগতে কি হৈছিল আপোনালোকে পঞ্চায়তত গৈ আপোনালোকে লিষ্টখন চাব লগা হৈছিল বা কম্পিউটাৰৰ দোকানত গৈ চাব লগা হৈছিল। এতিয়া পঞ্চায়তৰ ফালৰ পৰা লিষ্টখন চাব নালাগে, নিজে ঘৰতে বহি মোবাইলৰ জৰিয়তে আপোনালোকে লিষ্টখন চাব পাৰিব। আৰু যদিও আপোনালোকে লিষ্টখন চাব নোৱাৰে কমেণ্টত জনাব, আপোনালোকক সম্পূৰ্ণ হেল্প কৰিম। আৰু আপোনালোকে কমেণ্টত দিব আপোনালোক ডিষ্ট্ৰিক্ট, ব্লক আৰু গাঁও পঞ্চায়ত দিব, আৰু তাৰ পাছত নাম আৰু স্পষ্ট নেমটো আপোনালোকে দি দিব। আৰু এই যোৱা মাহৰ দুদিন আগতে আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে এই মাহতে মাৰ্চ মাহৰ 19 তাৰিখে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত প্ৰথম কিস্তিৰ টকা সোমাই পৰিব। এতিয়া এই লিষ্টখনত নাম আছে নে নাই কেনেকৈ চেক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে এই চেনেলত প্ৰথমবাৰ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব PMAYG বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে 2 নম্বৰত যিটো অপশ্যন দিয়া আছে 5.6 FTO ট্ৰানজেকশ্যন চামাৰী, এইটোত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত আপোনালোকে সোঁফালে এটা অপশ্যন দেখিব পাই আছে, এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। এই ৱেবছাইটৰ লিংক মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি ৰাখিম, তাত ক্লিক কৰি আপোনালোকে ডাইৰেক্টলি এইটো ৱেবছাইটত আহিব পাৰিব। আৰু আপোনালোকে এইটো ৱেবছাইটত অহাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি একেবাৰে তলপিনে আহিব। অহাৰ পাছত আপোনালোকে একেবাৰে তলপিনে আহিব, এইচ নাম্বাৰত এটা অপশ্যন দেখিব পাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। টো অপশ্যনত আপোনালোকে ক্লিক কৰিব। আৰু যদি আপোনালোকে নোৱাৰে কমেণ্টত জনাব। আৰু এই চেনেলটো যদি প্ৰথমবাৰ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিম। এতিয়া এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত প্ৰথমত আছে ৱাল ষ্টেট, ইয়াৰ পৰা আপোনালোকে চিলেক্ট অপশ্যনত ক্লিক কৰি ৱাল ষ্টেট যিটো আছে এই ৱাল ষ্টেটত ক্লিক কৰিব। এইটোত ক্লিক কৰি আপোনালোকে আছাম চিলেক্ট কৰি ল'ব। দ্বিতীয় নম্বৰত আপোনালোকে চিলেক্ট অপশ্যন যিটো আছে চিলেক্ট অপশ্যনত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে তৃতীয় নম্বৰ যিটো চিলেক্ট অপশ্যন আছে এই চিলেক্ট অপশ্যনত ক্লিক কৰি আপোনালোকে ব্লকৰ নামটো আপোনালোকৰ কোনটো ব্লক হয় এই ব্লকৰ নামটো আপোনালোকে ইয়াৰ পৰা দি দিব। দিয়াৰ পাছত আপোনালোকৰ তাৰ পাছত যিটো অপশ্যন এটা দি আছে চিলেক্ট, এই চিলেক্ট অপশ্যনত ক্লিক কৰি ইয়াৰ পৰা আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তৰ নামটো আপোনালোকে ইয়াৰ পৰা দি দিব। দিয়াৰ পাছত আপোনালোকে তাৰ পাছত যিটো চিলেক্ট বুলি অপশ্যন দিয়া আছে চিলেক্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে 2024-25 যিটোত একেবাৰে তলত অপশ্যন এটা দি আছে এই 2024-25 অপশ্যনত আপোনালোকে এই অপশ্যনটোত চিলেক্ট কৰিব। চিলেক্ট কৰি লোৱাৰ পাছত তাৰ পাছত যিটো চিলেক্ট অপশ্যন আছে সেইটোত ক্লিক কৰি 1 নম্বৰত যিটো অপশ্যন দিয়া আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তাৰ পাছত আপোনালোকে এইটো কেপচা কোডটো দি আছে, ইয়াত কেপচা কোডটো আপোনালোকে শুদ্ধকৈ বহুৱাব লাগিব। ইয়াত বৰ্তমান দি আছে 33+14 কিমান হয় এইটো দিব লাগিব। আৰু যদি মাইনাছ থাকে আপোনালোকে মাইনাছ দি কিমান হয় সেইটো দিব লাগিব। এতিয়া 33 আৰু 40 কিমান হয় মই ইয়াতে দি দিম। দিয়াৰ পাছত তলত এটা ছাবমিট বুলি অপশ্যন দিয়া আছে, ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ চাওক লিষ্টখন আহি গৈছে। এই লিষ্টত মাত্ৰ 14 জনৰ নাম দেখিব পাৰিব, সেইকাৰণে আপোনালোকে এইটো ডাউনলোড কৰি ল'ব লাগিব। এইটো ডাউনলোড PDF যিটো অপশ্যন দিয়া আছে ৰঙা কালাৰৰ, এইটো ৰেড কালাৰৰ, এইটোত ক্লিক কৰিব। এইটো ক্লিক কৰি ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পাছত ডাউনলোড হৈ যাব। হোৱাৰ পাছত আপোনালোকে ইয়াৰ পৰা নামটো চাই ল'ব পাৰিব। ইয়াত আপোনাৰ নাম আহিছে নে নাই ইয়াৰ পৰা চাই ল'ব পাৰিব। ইয়াত সকলো মানুহৰ নাম ইয়াতে আহি যাব। আৰু কিমান টকা লাভ কৰিব এইটো আহি যাব, কিমান চনত চেনচন হৈছিল এইটো আহি যাব, সকলোখিনি ডিটেইলছ আহি যাব। হাউচ চেনচন হৈছে নে নাই এইটো আহি যাব, সকলোখিনি আহি যাব। এই লিষ্টত যদি আপোনালোকৰ নাম থাকে আপোনালোকে কমেণ্টত জনাব আপোনাৰ নাম আছে নে নাই। আৰু নাম থাকিলেও কমেণ্ট কৰিব, নাথাকিলেও কমেণ্ট কৰিব। আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ পৰৱৰ্তী ভিডিঅ' যেতিয়া আপলোড কৰোঁ তেতিয়া যাতে আপোনালোকে লগে লগে ভিডিঅ'টো পাই যায়। আৰু আপোনালোকৰ যদি কিবা অসুবিধা থাকে আপোনালোকে কমেণ্টত জনাব, আপোনালোকক নিশ্চয় সহায় কৰিম।